Hello friend, welcome back to my YouTube channel. So friend সকল মই যে আপোনালোকৰ মাজত লৈ আহিছো পুনৰবাৰ আন এটা নতুন ভিডিঅ'। চাহক আজি ভিডিঅ'টো আৰম্ভ কৰিছো। So friend সকল ইতিমধ্যে অসম আৰক্ষী ফালৰ পৰা মামাই ঘোষণা কৰিলে যে ছেপ্টেম্বৰ মাহত আকৌ 10,000 চাকৰি পদ মুকলি হ'ব এই কথাত স্পষ্টকৈ জনোৱাই দিছে। এই কথা আমি কোৱা নাই, মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই কৈছে। সব ফ্ৰেণ্ডসকল আপোনাৰ মাননীয় ডক্টৰ হিমন্ত শৰ্মা মন্তব্য শুনিবলৈ পাব। সব ফ্ৰেণ্ড তাৰ আগত মই আপোনালোকক কৈছোঁ, যদিহে আপোনালোকে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। কাৰণ ইতিমধ্যে হয়তো বহুতে ভবা নাছিল যে অসম আৰক্ষী বহুদিন পিছত আকৌ নতুন পদ মুকলি হ'বলৈ আহিছে ছেপ্টেম্বৰ মাহত। আসাম পুলিচ বহুত ভালকৈ ছেপ্টেম্বৰ মাহত আহিছে। অসম আৰক্ষী ঘোষণা কৰিলে মামাই স্পষ্টকৈ জনায় আৰু মামাৰ সম্পূৰ্ণ বক্তব্য শুনিবলৈ পাব আপোনালোকে। ওপৰত আটাইতকৈ গুৰুত্ব দিছে। আপোনালোকে দেখিছে যেতিয়া মই ওদালগুৰিত ইলেকশ্যন কেম্পেইনত আহিছিলো, ৰাইজক কৈছিলো যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী নিযুক্তি দিম, কিন্তু মানুহে আমাক বিশ্বাস কৰা নাছিলে। সিদিনাখনলৈকে বিধানসভাত কংগ্ৰেছৰ সদস্যসকলে আমাক উপলুঙা কৰিছিল যে ক'ত 1 লাখ চাকৰি। ইতিমধ্যে আমাৰ চৰকাৰ অহাৰ পিছত 30,000 আমি চাকৰি দিলো। ছেপ্টেম্বৰ মাহত 5টা কামাণ্ডো বেটেলিয়নকে ধৰি আমি আৰু 10,000 চাকৰি আমাৰ নিবনুৱা ল'ৰা ছোৱালীসকলৰ কাৰণে আমি আগবঢ়াম। তাৰ সমান্তৰালভাৱে যোৱা ৰবিবাৰ আৰু তাৰ আগৰ ৰবিবাৰে যি গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা হৈ গ'ল, তাৰ জৰিয়তে আমি প্ৰায় 30,000 ডেকা ল'ৰা ছোৱালীক আমি চাকৰি দিম। আগতে চাকৰি পাবৰ কাৰণে 10 লাখ 20 লাখ টকা ঘোষ দিব লাগিছিল। এতিয়া আটাইতকৈ দুখীয়া ঘৰৰ ল'ৰা, কৃষকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, গাঁৱৰ ভিতৰৰ ল'ৰাই আজি চৰকাৰী চাকৰি পাইছে। কেইদিনমান আগতে পুলিচৰ চাকৰি হৈছিলে, মই টিভিত দেখিছো দেউতাকে পকৰি বিক্ৰী কৰিছিল বজাৰত, এতিয়া তেওঁ তিনিজন ল'ৰাই একে কোবতে পুলিচৰ চাকৰি পাইছে। সেইকাৰণে মই আমাৰ ৰাইজক আহ্বান জনাম যে আমাৰ অসম এতিয়া পৰিৱৰ্তন হ'ল। টকা দি চাকৰি পোৱাৰ দিন শেষ হৈ গ'ল। এতিয়া মাত্ৰ পঢ়া শুনা কৰিব লাগে, দেউতাক মাকে ল'ৰা ছোৱালীক ভালকৈ পঢ়া শুনা কৰিব লাগে আৰু ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ পৰা, বেংকৰ লোনৰ পৰা, আমাৰ প্ৰাইভেট যিবিলাক ইণ্ডাষ্ট্ৰী আহিছে অসমৰ বাহিৰলৈকে, ACS